हेलो एवरीवन সকলোকে মন্দিতাস লাইভলৈ স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছো আৰু আজি দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল আছিল আৰু আমি কি কৰিলো কত গলো আপোনালোকে চাবচোন। মই এটা ঘৰতে কেকও বনালো। এয়া আমি মন্দিৰত চাকি এগছ দিবলৈ ওলাইছো। এয়া হৈছে শিৱ মন্দিৰ। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিছে চাগে। এই শিৱ মন্দিৰ ইয়াতে আমি এগছ চাকি দিয়া হ'ল আৰু তাৰ কাষতে আছে এয়া দুৰ্গা মা মন্দিৰ। ইয়াতো আমি সেৱা এটা জনাই আহোঁ। এয়া চক এয়া আমি ঘৰ পালোহি। এতিয়া আমি কেক কাটিবলৈ লৈছো। আজি আমাৰ কেইবছৰ হৈছে? আজি আমাৰ কেইবছৰ হৈছে? কেইবছৰ? 10 বছৰ মান হ'ল নেকি? 10 বছৰ। এইয়া কেমেৰা আজি আমাৰ 10 বছৰ বিবাহ বাৰ্ষিকী উপলক্ষে মোৰ পত্নীয়ে বৰ সুন্দৰ এটা কেক আজি বনাইছে। আপোনালোকক দেখাই ভাল পাব। দেখুৱা ওচৰলৈ আনি দেখুৱা ওপৰৰ পৰা। এই আমাৰ দিদি এয়া আমি অলপ ওলাই আহিছো ইটানগৰৰ ফালে। আমি অকমান লাঞ্চ কৰিবৰ কাৰণে গৈ আছো। এনিভাৰ্চাৰী ক'ত গৈ আছা? ইটানগৰ। কাইলৈ খাবৰ কাৰণে এইটো হৈছে ইটানগৰ যোৱা ৰাস্তা। ইটানগৰ অৰুণাচলৰ পাহাৰ এইবিলাক। এয়া অৰুণাচল যোৱা ৰাস্তাতে আমি দুকপিমান ফটো মাৰি লওঁ ৰৈ পিনি। এয়া আমি এতিয়া বেটা ক'ত যোৱা? এতিয়া আজি কি আছে? কেলে খাবলৈ যোৱা? অকল মামা নি? হয় নি? কি খাবা তুমি? কি খাবা? অৰুণাচল বৰ্ডাৰ সোমালোঁ। অৰুণাচল বৰ্ডাৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে, তাতে আমি খাবৰ কাৰণে এয়া গৈ আছোঁ। এয়া আমি আহি পাই গ'লোহি ৰেষ্টুৰেণ্ট। এতিয়া খাবৰ কাৰণে আমি সোমাম আৰু বেটাই অকণমান ঝুলনা খেলিব বিচাৰিছে। ধৰি লোৱা বেটা। নালাগে জুচে নালাগে মনো। এনেকুৱা লাগিছে আহি? এয়া আজি আমাৰ
দশম বিবাহ বাৰ্ষিক উপলক্ষে ওলাই আহিছোঁ আৰু এয়া দেখিছে মোৰ সহধৰ্মিনী মোৰ মৰমৰ পত্নী প্লেটৰ পৰা সুন্দৰভাৱে এয়া কি অৰ্ডাৰ দিছিলা এটা আছে চিকেন ফ্ৰাইড ৰাইচ চাওমিন চাওমিন তাৱা ৰুটি তাৱা ৰুটি মানে ক'বলৈ গ'লে এয়া এক ফিউজন খানা চাইনিজ এয়া চাওক আমাৰ পোৱালীৰা কিয় খাই আজি আমি এনিভাৰ্চাৰী এনেকৈ চেলিব্ৰেট কৰিলোঁ আৰু আমি তিনিটাই এতিয়া ঘৰলৈ উভতি যাওঁ আৰু